নমস্কাৰ পৰিণীতা কৃষ্ণৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰেচিপিত মই লৈ আহিছোঁ পদিনা চাটনি। একেবাৰে সিম্পল সহজকৈ বনোৱা এবিধ চাটনি। মইনো কেনেধৰণে বনাইছোঁ আপোনালোকেও চাওকচোন। আৰু যদি চাই ভাল পায় শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। বলক তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। মই ইয়াৰ বাবে পদিনা পাত কেইখিলামান, ধনিয়া পাত কেইখিলামান আৰু কেঁচা জলকীয়া 3টা, নহৰু কেইফুটামান, আদা এটুকুৰা আৰু তেতেলী টেঙা এটুকুৰা লৈছোঁ। আপোনালোকে নেমু দিব পাৰে। মই তেতেলী টেঙা দিছোঁ। এইখিনি মই ভালকৈ ধুই ল'লোঁ। গোটেইখিনি ধুই লৈ এতিয়া মই মিক্সাৰ জাৰটো লৈ ল'ম। সেয়া মই মিক্সাৰ জাৰটোত এইখিনি ভৰাই দিলোঁ আৰু লগতে নিমখ টেষ্ট অনুসৰি দিছোঁ অকণমান। তাৰ পাছত অকণমান পানী দি এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি হৈ গ'ল। এনেধৰণে বনাই আপোনালোকে ভাত, ৰুটি, দোচা, ইডলিৰ লগত খাব পাৰে। আৰু যদি মোৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব। আৰু মই আপোনালোকৰ মাজলৈ বেলেগ বেলেগ ভিডিঅ' আনি থাকিম। আজিলৈ বাই বাই। আকৌ নতুন এটা ব্লগ বা ৰেচিপিতে লগ পাম পুনৰ। বাই বাই অল।